এয়া আমাৰ আজি ভাইয়ে কাণত ফুলি লগা হৈছে। গুড মৰ্নিং, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ আইতাৰ বছৰেকীয়া আছে, সেইটো কাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি কি কৰোঁ আজিৰ দিনটো। চাই থাকক, সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে। মই এতিয়া দোকান যাওঁ, দোকানৰ পৰা আহি পিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, সেইটো কাৰণে চাই থাকক শেষলৈকে। A few moments later. বৰ্তমান মই আহি পালোঁ, দোকান বন্ধ কৰি পিনে আহিলোঁ। আজি সোনকালে আহিলোঁ দোকান বন্ধ কৰি পিনে। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ আমাৰ কেনেকুৱা নিয়ম নীতি চলি আছে আৰু কেনেকুৱা কাম কাজবিলাক চলি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চাই থাকক, মই আহি আছোঁ এতিয়া। এই মেধিজনে শৰাইখন পাতিছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কি সুন্দৰকৈ পাতিছে। বহুত নিয়ম নীতিত ধুনীয়াকৈ পাতিছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া আমাৰ আজি ভাতো জতাইছোঁ। এয়া ধুনীয়াকৈ বন্ধাকবি ধুনীয়া কুটি কৰি লৈছে কৰি আকৌ এয়া বাইদেউ এয়া ধুনীয়াকৈ বন্ধাকবি কুটা হৈ গৈছে। আলুখিনি ক'ত থলি? এইটো হৈছে ওলকবি, এয়া ওলকবি লৈ আহিলোঁ। তাৰ লগত আছে এইটো আলু, ধুনীয়াকৈ ভাত বনাব। এইটো হ'লে আলু, এইটো হ'লে ওলকবি। A few moments later. আমাৰ বৰ্তমান ঘৰত নিয়ম নীতিবিলাক চলি আছে। মই বহুত হুলস্থুল আছে ঘৰত, সেইটো কাৰণে মই ভিডিঅ' বনোৱা নাই। মই বনাম বাৰু, দেখুৱাম আপোনালোকক সকলোবোৰ। এতিয়া মই গৰুকেইটা পানী খুৱাব আহিলোঁ। মানুহ ঘৰত থাকিলে নহ'ব, ভাত চাত খাই থাকিলে নহ'ব, গৰুকেইটা আকৌ সময়মতে পানী খুৱাব লাগিব। সেইটো কাৰণে ভাবিলোঁ গৰুকেইটা পানী খুৱাই থৈ যাওঁ। এতিয়া মই গৰু পানী খুৱাব আহি আছোঁ। গৰুকেইটা পানী খুৱাই দিওঁ। এই হৈছে আমাৰ পথাৰ, চাওক দেখাইছোঁ আমাৰ গৰুকেইটা। এতিয়া গৰুকেইটা মই ধুনীয়াকৈ পানী খুৱাই লওঁ। এইটো গৰু, এইটো আমাৰ। আৰু এটা দেখাই আছোঁ, চাই থাকক। এইটো এটা শুই আছে, বেচেৰা মন মাৰি আছে। বেচেৰা আহিছোঁ দেই। এয়া গৰু পানী খুৱাই হৈ গৈছে। এতিয়া আপোনালোকক বস্তু এটা দেখাই আছোঁ। কি বোলে গৰু বোলে ফুলি পিন্ধাইছে, আধাৰ কাৰ্ড নে কি বোলে বনাইছে, এইবিলাক নেজানো আৰু। গৰু ধুনীয়াকৈ কাণত ফুলি লগাই দিছে, আপোনালোকক দেখাই আছোঁ। এইবিলাক কি উলিয়াইছে নহয় নেজানো আৰু। মই এতিয়া আছোঁ বৰ্তমান চিগুনবাৰীৰ মাজত আছোঁ, চাওক কি ডেঞ্জাৰ। ৰাতি আহিবলৈ কাৰণে বহুত ভয় লাগে। তাৰ লগতে আছে আমাৰ এইখন বল খেলা ফিল্ড। ট্ৰেক্টৰে হাল বাই চেপেটা কৰি দিছে, আপোনালোকক দেখাই আছোঁ। এই গৰু কাণত ফুলি লগাই দিছে, এইবিলাক কি নীতি নিয়ম এইবিলাক নেজানো আৰু দেই। আপোনালোকে এই গৰুজনী মন কৰকচোন, আপোনালোকে মন কৰক। আপোনালোকে কাণত ফুলি লগা হৈছে, দেখিছেনে? এইয়া দেখিছেনে? এইয়া কাণত ফুলি লগা হৈছে। এইবিলাক কি কৰি আছে এইবিলাক নেজানো আৰু। প্ৰতিটো গৰুৱে কাণতে এপাত এপাত ফুলি লগাই দিছে। চাওক। A few moments later. বৰ্তমান মই আহি পালোঁ ধুনীয়াকৈ। এতিয়া মই দিনটো একো খোৱা নাই, পানী চানী একো খোৱা নাই। এতিয়া মই ভোক লাগিছে, কিবা এটা খাই লওঁ, চিৰা তিয়া অলপ খাই লওঁ। এতিয়া ধুনীয়াকৈ বাই দিছে, এতিয়া খাওঁ আৰু মই। এই বহুত লেটিভিটি হৈ আছে, এইবিলাক টৌ চৌবিলাক ধুনীয়া, বহুত লেটিভিটি হৈ আছে। A few moments later. আমাৰ বৰ্তমান ভাতৰ আইটেমবিলাক দেখুৱাই আছোঁ। এইটো হৈছে ভাত, আৰু এইটো এটা হৈছে ভাত, এইটো হৈছে তৰকাৰী, এইটো হৈছে চব্জি। ইমানে আৰু আইটেমটো, ইমান ডাঙৰকৈ হেৰি কৰা নাই, থুলমূলকৈ। A few moments later. ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইমান ভালদৰে দেখাব নোৱাৰিলোঁ, তাৰমানে ইমাৰ্জেঞ্চি কাম এটাত যাবলগীয়া হৈ গৈছে, সেইটো কাৰণে গ'লোঁ। ভালদৰে ইমান দেখাব নোৱাৰিলোঁ। তথাপিও ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। বাই বাই, জয় হক।